লগত ৰাখছিলো তাই মোক এৰি থৈ পলে গেল। ইতা মই কাৰ লগত থাকিম, ইতা মই কাক জান বুলি মাতিম ও ফুপুৰ মাক ক'ত আছো হা? ও ভাই নেকি হা? মোৰ কানি ময়ে ও কি হলা ভাই ইমান পাই পাইছা আজি? পাই নাই কি কৰবি, গাঁৱত ইমান এটা ডাঙৰ ঘটনা হৈ গেল। কি ঘটনা ভাই কচোন? মোৰ কানি আমাৰ গাঁৱৰ গামবুঢ়াৰ তিৰিটো দেখোন পলে গেল। ভাই কি কয় সঁচা না মিছা কয়? মই মিছা কৈ কি ডাল পামে, আমাৰ গাঁৱত চবে খবৰ লৈছি, আমিয়ে জানাই। একবাৰ আহুৱা নহলিবা। ভাই বলাচোন তে যাই আহো একবাৰ। বলা মই তাক কি দেনাইছিলো, তই খাবা দে নাই না পিন্ধবা দে নাই, ৰিল বনাব লাগে তাই মোবাইলো আনি দিছিলো, তাই মোৰ লগত এনাহে কৰলাক। কি কবা ভাই, মোৰ লগত এনাহে কৰলাক দা। নতুনকে এটা মোবাইল দি দিছিলো, ৰিল বনাই বনাই কাবাৰ লগত গুচি গেল। কালি ৰাতিৰ পৰা ধৈৰ্য ধৰছো, আজিকলৈকে আহাই নাই। ৰাতিয়ে মনে মনে গুচি গৈছি বাই, মই গমেই নাপাওঁ, পুৱা চাওঁতেহে গম পালো। হ'ব যা বাই, ক'তনো ভাত খাবা, চিন্তাই লাগি আছে দেচোন। বনাম যা বাই, বনাম। দে বাই যা। আজিকালি নৰা, আজিকালি বিশ্বাসে কৰিব নৰা হৈছে কাকো। দেখা যাব জ্বলা ভাই, আহিব পাৰে ঘূৰি কি ঠিক। জাগৈ যাবৰে হ'ল, মনে মোৰ তিয়াক লৈ এপাক ফুলাবৰ হ'ল। নীলিম নয়নে নয়ন থৈ, বুকুতে মূৰ্তি গুজি থৈ, হিয়াতে খেলিবৰ হ'ল, হিয়াতে খেলিবৰ হ'ল। লাহে দৈ মেলি ঐ, জাগৈ যাবৰে হ'ল। কি দেখা পাইছে ফফু, বুঢ়া তামোলৰ মুখতো দেখোন গান আজিকালি। কবা নচ্ছো ভাই, বা কি হল? মোৰ ভাগ মাৰবা খুজছি নেকি? কবা নচ্ছো কি বা কৰে। কি দৈ দেখোন আচৰিত হৈছে, মই গান গাই দেখি কিয়া আচৰিত হবা লগা কথাই দে। তইও যি ইমান ভাল গান গাবা পাৰা গমে বনাইছিলো। মোক তো নৰা বুলিয়ে ভাবা, মই তোক নেট খামে, আজি গম পালি না? দে পাৰা, তোৰ ভৱিষ্যত আছে দে। কাৰ ফোন বাজে? মোৰে বাজিছি ৰ, কোনিবা ফোন কৰে। হেল্ল', কোনিয়ে? তইহে নেকি? কিয় ফোন কৰছে? হা কি ক, সঁচা নেকি? দেচোন আমিও যাই আছো ৰ। কি হলে হৰণটো কি হল? কি হল মানে ডাঙৰে ঘটনা হল ৰ। গামবুঢ়াৰ তিৰি দেখোন পলাই গৈছে, আমি একোনো গম নাপাওঁ দেখোন। কি হবা দেছি একলা, গাঁৱৰ গামবুঢ়া তুই তাৰো তিৰি পলাই যোৱা হৈছে, কবা নচ্ছো দে আৰ। হয় দে নাই আছে নি, আপিতো নাপাঙে, ইনকে আনো তিৰিয়ে উঠি লৈ আহিব লাগব দে। যো একলা মাথা মাৰবি যা পিছত, তেতিয়া একবাৰ গামবুঢ়া জ্যেষ্ঠৰ খবৰ লৈ আহো। যো জাঙা। গামবুঢ়া জ্যেষ্ঠ ক'তা তুমি? বাপাত মই আছো ৰ ঘৰতে। অলপ ওলাই আছোন। একলা কি শুনবা পাইছো, সঁচা নেকি গামবুঢ়া জ্যেষ্ঠ? কি শুনছা তুম কচোন? জেঠি বোলে পলাই গেল আপনার, হয় না? কি করবি আর কারণ তই বুড়া বয়সতো মোক এৰি থৈ গুচি গেল, দেখছা না? তাকে তো শুনি ফেলে বেয়া লাগিল কেছটো। এইটা নিশিবা কোনি সেইটো ওলাব পারলে ভাল আছিল। এসো অলপ তদন্ত চলো, ওলাব পাৰা নেকি চাও, কিবা এটা দিম যা মই তোক। দা জ্যেষ্ঠ, তুমি চিন্তা কৰি থাকা নালগে দা, পাৰাখিনি আমি কৰিমে দা। চিন্তাটো লাগবই দেচোন, অৰকান্ত ইমান মৰম কৰিছিলো তাইক, যি খুজে তাকে আনি দিছিলো, তোক নিজে গম পা দেখোন। তাকে ধৰা জ্যেষ্ঠ, এনে কৰিব বুলি কোনি জানে। জ্যেষ্ঠ দে, আমি যাং দে, আমি তদন্ত চলাম যা, কিবা খবৰ পালে তোমাক কম যা। দে বাপা হাতে যা। কাত তাকে বা পলে গেল মই থাকাতে, তাই মোবাইলটো দিয়ে ভুল করলো মই। যি হৈছে দে, ধৈৰ্যই ধৰো দে, অংক দি পিছত কি হয় দেখা যাব। তই যে আজি মোৰ চিটটোত বৈছা কিয়া? দোষ, মোৰ চিট আপনার চিট বলে কথা নাই, দক বহিবা পালি হল। বহিবা পালি নহয়, মোৰ চিটত বহা তোর অধিকাৰ নাই। আজি যি বলি আৰু নেক্সট টাইম নবহিবি দেই। হ'ব দক দোষ, নবহো, ইমান খং করবা নালগে। নবহো নহয়, আজি যি বৈছা, যদি নেক্সট টাইম দেখা পা, তোর মই ভৰি ভাঙি দিম। দোষ খং করবা নালগে দক, নবহো। পিছে আজি মালটো কেনে, কাৰা পাইছি না? তো সদায় কি মাল আনাই, নিচা চিচাই নালগে, আকোৱে নহয় দেখোন, অলপ কাৰা মাল আনবা লাগে। দোষ, মই কাৰা মালে খুজিছিলো, পইচাও বেছি নাছিল পকেটত, 20 টাকা এটাই আছিল, যি দিছি তাকে লৈ আহিছো আর। সদায় মোক গেলা মাখা মারবা খুঁজছা নেকি? অলপ দামী মাল আনবা লাগে।
ক'ৰ পৰা আনিমে দোষ দামী মাল আপোনাক পইচা খুজিলে আপুনি নাই বুলি কয় মই যেখনি আছে মই সেখনি দি লৈ আহো আৰু আই ডাউলা তোৰ মোক পইচা খুজিবা লাজ নালাগে তোৰ হা দে হেগলা চেপ্টাৰ বাদ দি পিছে এটা কথা শুনা পালো মই তই শুনা পাইছা না বনাই এ কি কথা হে দোষ কি কথা মই গমে বনাই দেখোন এই আমাৰ যি গাঁৱৰ যি গামবুঢ়া আছে এই গামবুঢ়া টিটো বোলে পলে গান শুনবা পাইছো হয় না নহয় কথাটো এই গম পোৱা নাই মই দোষ পিছে আপুনি কি বিয়া চিয়া নাপতে নেকি এই আপুনি দেখোন লৈ আহিব পাৰলা হয় এইটো মানুহ বিচাৰিব নাই এই মই হেণ্ডচাম চলি তোক তই তিৰি বেয়া কৰবা দে আপি থাকাতে ফটো কিমান লাইনত লাগি আছে আপি মই ভাও নেদাং বুলি এই মাত্ৰ দি ভাও দে এই মাত্ৰ উঠি লৈ আহিব পাৰো মই দে মোৰ আগতে মিছা মিছি ঢক ঢক আৰু বেলেগৰ আগতো দিবা নোৱাৰে এই ডলাই কি ফুচফুচে কি বকি আছে মই নুশুনা হা এ নাই দক দোষ একো বকা নাই তাকেতো আপুনি ইচ্ছা কৰিলে আনবা পাৰে নৰা নহয় দে এগলা বাদ দি যো একবাৰ আমাৰ গামবুঢ়া জ্যেষ্ঠৰে খবৰ লৈ আহক কি বা কৰি আছে দোষ বলক ময়ো ভাবছিলোৱে যাম বুলি একবাৰ বলক যাই আহো ভালকে ভাত আঞ্জাও বনাবা নাজনো কোনি খুৱাব মোক আৰু যি আছে এটা ময়ো চাই পেলাই লৈ আহিব লাগিল কোনি দিব এই বয়সত মোক আপিটো নাপাঙে এটা তিৰিয়ে উঠি লৈ আহিম ময়ো এনেকে আৰু পইচা চইচা দেখাই পেলাই এইটো আমাৰ ভলাৰ মাধান পাং দেখোন আও ভলা দেখোন কি হলে এটা মুতেনি খাইছা নেকি মুতেনি গেছ চলছে মুখৰ পৰা কি কবা গামবুঢ়া আপোনাৰ দোকান মই খাই দিলো দে অলপ পিছে এটা কথা গম পাইলো গামবুঢ়া আপোনাৰ বোলে তিৰি পলাই গেল বোলে তিৰি পলে যাইবা কবাত যায় তোক কিয় ইমান লাগে তই গৈছা না মুতেনি খাই মোৰ ঘৰত সোমাইছা গৈছা অলছা না তই এই গামবুঢ়া তুমি কি খবৰ এটা ল'বা আহিলে বেয়া পা তুমি তই মোৰ মুতেনি খাই পেলাই খবৰ ল'বা নালাগে ওলো ভালক বেলেগ কৈছো নহ'লে মই লাঠি আনবা লাগলি তোক আধা মৰা কৰিম এই জানা গামবুঢ়া তোমাৰ ঘৰত নাহো মই বিয়াত দিলো তোমাৰ তিৰিও ঘূৰি নাই যাওঁ চাই থাকা মই তিৰি ঘূৰি আহক বা নাহক তই ইয়াৰ পৰাই ফুট দি নহ'বা আধা মৰা হবি তই মাল খালে বোলে এনে অপমান কৰবা নালাগে গামবুঢ়া সেই নহয় তোমাৰ আৰু বিয়া কৰিলে আৰু পলাই যাব চাই থাকা তুমি এনাই কিবা টেনচনত আছো তাতে আৰু ই মাথা গৰম কৰবা আহিলাক হয় দে গামবুঢ়ানী ভাল লাগে দে আজি তোমাক লগ পালো আৰু আহিবা কালি যাম একেলগে যাম চিন্তা কৰবা নালগে নাই যোৱা নাই একো ভবা নাই কিজানি ইতা যাই পেলাই হলে কবা বুলি পোৱা গামবুঢ়ানী জেঠি দেখোন হা কক গৈছিলা তোমাক বিশ্ৰী চবে হাইৰাণ হৈ আছে তোমাৰ গামবুঢ়া জ্যেষ্ঠে চবৰ আগত কৈ আছে তুমি পলাই যাওঁ বুলি সেইকাৰণে চবে বিশ্বাস কৰি আছে তাৰে হাংগামা লাগি আছে নালগে যোৱা শিক্ষা দিবা তুমি নককে আহিছিলা কাৰণে যোৱা বুলি ভাবছিল কিজানি ভালকে বুজাই পেলাই কবা নালগে যোৱা আকৌ শিক্ষা দিবা কি হব এই গামবুঢ়াটোৰ লগতো আজি বা কি কৰে ঠিক নাই ডাং পাং দেখোন আহিলে নাকি সঁচাকে মই ভিতৰতে আছো হা কি কলো জানতো মই কি কলো হা নহয় জানতো তুমি মোক ৰাতিপুৱা নককে গুচি গৈছ না মই কাৰোবাৰ লগত যাওঁ বুলি সন্দেহ কৰিছিলো সেইকাৰণে খং কৰবা নালগে হা জানা ধৰি থাকবা নালগে দে আৰু নকং দা আজিৰ পৰা চৰি দা জান দা আনি আছো তুমি ফ্ৰেছ হৈ ল